অসমীয়া কেনেকুৱা জানা নহয় শুনিছিলা এটা কাৰণ আমাৰ তিলি কি বোপাই তিলি কি তই বাহিৰৰ পৰা ইয়াত বেপাৰ কৰিবলৈ আহিছ বেপাৰ হিচাপে কৰিবি তই যিটো মোচন দেখাইছ আমি অসমীয়া হিচাপে লাজ পাওঁ তহঁতৰ নিচিনা মানুহৰ আগত অসমীয়া মানুহক তহঁতি ব্যৱহাৰ কৰিবলৈ লাজ পাওঁ তই আজি অসমীয়া কচোন এইখন মোৰ অসম বুলি কচোন ভিডিঅ'টো বাৰু চালোঁ এজন অনা অসমীয়া ব্যক্তি হয় ঠিকে আছে এনেকুৱা বুজাব লাগে কিন্তু মাৰপিট কৰিব নালাগিছিল মানে ককাইদেউ কথাটো এনেকুৱা ধৰণৰ হয় চাওক এতিয়া আমাৰ অসমৰ পৰাও বহুত আমাৰ নিজৰ ভাই ককাইবিলাক বাহিৰত কাম কৰি আছে এই ভিডিঅ'টো যে আপোনালোকে মাৰপিট কৰিলে বা কিবা এটা বুজালে ভিডিঅ' কৰিলে পঠাই দিলে এতিয়া তেওঁলোকেও পাইছেগৈ এতিয়া তাত তেওঁলোকৰ দেশত তেওঁলোকৰ ৰাজ্যত তেওঁলোকৰ ঠাইত যেতিয়া আমাৰ এজন অসমীয়া ব্যক্তি থাকে তাক যদি এনেকুৱা অৱস্থা কৰে কি হ'ব আপোনালোকে নিজৰ জেগাত গুণ্ডামি কৰিলে মৰেল পুলিচ হ'ল পুলিচ প্ৰশাসনক মাতিব লাগিছিল কিন্তু আপোনালোকে মৰেল পুলিচ হৈ পিনাই যিদৰে উত্তম মাধ্যম দিছে আমাৰ নিজৰ যদি অসমীয়া আমাৰ নিজৰ খিলঞ্জীয়া ভাই ককাইবিলাকক বাহিৰত যদি এনেকুৱা কৰে তেতিয়া কি কৰিব প্ৰতিশোধ যদি লৈ লয় সেইকাৰণে কিছুমান কথা অলপ ভাবি চিন্তি কৰিব লাগে ভালে হৈছে বেয়া পোৱা নাই সমৰ্থন কৰিছোঁ কিন্তু আমাৰ অসমীয়া নিজৰ খিলঞ্জীয়া ভাইসকল বাহিৰত আছে সেইটো এটা অলপ ভাবি চিন্তি চাব লাগিছিল বাকী ঠিকে আছে জয় অসম